এই যেয়া আমাৰ আহি গ'ল দৈ চিৰা ক্ৰীম গুড় পুৰা বানবাটিত লৈ লৈছোঁ একদম পৰম্পৰাগত ফিলটো আহি গৈছে বঢ়িয়াকৈ আৰু মাহঁতেও খাই আছে এইফালে খোৱা হ'লে সকলোকে স্বাগতম জনাইছোঁ আমাৰ ঘৰৰ উৰুকাৰ পৰিৱেশটিলৈ গতিকে পলম নকৰি বলক যাওঁ আমাৰ সৈতে আমাৰ ঘৰৰ উৰুকালৈ নাই চব মাৰি ৱাও ভগৱান গাইজ 2.5 কিলো ওজনৰ ভকুৱা মাছ এয়া হৈছে চিকেন পুৰা মেৰিনেট কৰি আছে সৰু বায়ে ধুব মই ভালকৈ দেখাই আছোঁ এয়া উৰুকাৰ আয়োজন এইটো কি হয় টেন টেন হাঁহে মাহে কোমোৰাই হাঁহে মাহে কোমোৰা এইটো কোমোৰা এইটো হাঁহ আৰু মাহটো আছে সকলোকে ভোগালী বিহুৰ বহুত 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 শুভেচ্ছা জনালোঁ আৰু এই চাওক কি ধুনীয়াকৈ হাঁহি আছে তো আমাৰ অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুৰ আন্তৰিক অভিনন্দন জনালোঁ সকলোৰে ভোগালী বিহুটি সুখময় হৈ পৰক আনন্দময় হৈ পৰক লগতে ভোগৰ উৎসৱ ভোগালী যিহেতু ভোগ কৰা সকলোৱে ঠিকছে খাওক এই দুদিন উৰুকা দুমাহী আৰু মায়ে তলত গেছ চেছ নমাই লৈ একেবাৰে পিঠা পনা বনোৱাত ব্যস্ত এইপিনে সৰু বায়ে প্ৰিপেয়াৰ কৰি আছে আপোনালোকৰ চেজন চাটনি তো কিহৰ লগত খাম সেয়া বাৰু গম পাব অকণমান পিছত আৰু মই আজি আৰম্ভ আৰু ইফালে আমি চব একদম খানা চানা ৰেডি কৰি এতিয়া বাহিৰত যাম বাহিৰত বাহঁতে বনাব মই টেষ্ট কৰি খাই তো আমি আকৌ একবাৰ বজাৰত গৈছিলোঁ আৰু বজাৰত যিটো বস্তু বিচাৰি গৈছিলোঁ সেইটো নাপালোঁ বাট যি কি নহওক আমাৰ একদম প্ৰিপাৰেশ্যন ষ্টাৰ্ট হৈ গৈছে দিনৰ পৰাই হৈ গৈছিলে এতিয়া পূৰা চবে ষ্টাৰ্ট কৰিছে আৰু এটা এটাকৈ নিজৰ নিজৰ মানে আইটেমছবোৰ বনাবৰ কাৰণে তো মই বাৰু একো নবনাওঁ মই খাম ঠিকছে খাম আজি হীৰা মাহী ইফালে হা মাহীক ভাল দেখা হৈছে আজি জুই আমাৰ জ্বলি গ'ল চৌকাত আৰু অকণমান পিছত আমাৰ খানা বনোৱা ষ্টাৰ্ট হ'ব ইফালে এটা ৰান্ধনি আহি বহিছে ডাঙৰ বা আহি আছে তো আমাৰ ঘৰৰ জুহালৰ জুই জ্বলি গ'ল our first item tandoori chicken এইটো ষ্টাৰ্ট হৈ গ'ল তো খাম মজাকে খাম আৰু বনোৱাৰ পদ্ধতি দেখিছেনে গাই যোগাৰ বুজিছেনে গাই ফাৰ্ষ্ট আইটেমটো খালোঁ তন্দুৰী চিকেন কি বঢ়িয়া লগত এই চাটনিটো পুৰা বাহিৰত যে আমি ৰেষ্টুৰেণ্টত খালে যে দিয়ে চিজন চাটনি আৰু গাইজ এয়া চাওক ভকুৱা মাছৰ এই পিচটোৰ এইখিনি খাই কোনে কোনে ভাল পায় বাৰু গুডু তো আমি মাছ ভাজি থকাৰ মাজে মাজে মাছো খাই আছোঁ গাইজ এয়া গৰম গৰম কেৰাহীত গৰম গৰম তেলত ডাঙৰ ডাঙৰ ভকুৱা মাছৰ পিচ পৰি গৈছে আৰু আমাৰ ৰান্ধনীয়ে ফ্ৰাই কৰি আছে। বিহু
গাইজ আমাৰ অলমষ্ট মাছ ফ্ৰাই খতম হ'ল একদম লাষ্টৰ পৰ্যায় এতিয়া মাথা চাথা দি আছে ধুনীয়াকৈ আৰু ইফালে মাহীয়ে পুৰা ভাজি আছে মাছ মাহী কিবা এটা কৈ দিয়া হেৰি হেপী ভোগালী বিহু মইনা ভোগালী বিহুৰ গুডু তাই নকয় তাই লাজ কৰি আছে গাইজ এয়া হৈছে আমাৰ ডাঙৰ বা একদম আমাৰ মেইন শেফ তো একদম এতিয়া বায়ে খানা বনোৱাত লাগি গৈছে আৰু যোনে যোনে বাৰ হাতৰ খানা খাইছে তো গমেই পায় গাইজ যোনে যোনে বাৰ হাতৰ খানা খাইছে নিশ্চয় গম পায় বায়ে কেনেকুৱা কুক তো সেইখিনি মানুহক কৈছোঁ বায়ে আজি টেষ্টি টেষ্টি খানা বনাব তো এয়া কি বনাব মই একজেক্টলি নাজানো বাৰু গাইজ বাট যিয়ে নহওক কিয় বঢ়িয়া হ'ব সেইটো কিন্তু জানো মাছৰ আঞ্জা এয়া মাছৰ আঞ্জা বনাই আছে মাছ ভজা হ'ল মাছ ভজাৰ পিছত মাছৰ আঞ্জা বনাই আছে ডাঙৰ ভকুৱা মাছৰ পেটিৰ মাছ খাই কোনে কোনে ভাল পায় আমি বহুত ভাল পাওঁ আৰু মায়ে আমাক সুধি আছে যে কি মাছ খাম তো আমি কৈছোঁ আমি আজি পেটিৰ মাছ খাম এতিয়া আমাৰ কুক হৈছে হীৰামণি দাস তো আমাৰ এতিয়া কুক চেঞ্জ হৈ গ'ল আৰু এই কুকে বনাব এতিয়া মাটিমাহৰ দাইল আহি বৰ ধুনীয়া দেখা হৈছে কিবা লাগিব ন এতিয়া আমাৰ খানাৰ মূল আকৰ্ষণ হাঁহৰ মাংস জহা কোমোৰাৰ সৈতে হাঁহৰ মাংস বনাব বায়ে মাহী বঢ়িয়া কাম কৰি দিছে কি দিলা এইটো বুজা নাই কি কৈছোঁ ঠিক আছে চুপ করে জানো শুনামো When all is thinking about you, not doing well, don't know where you are, 'cause you're not here. আই যেতিয়া ৰান্ধনীয়ে বনাই থাকে আৰু চাইডত থকা মানুহকেইটাই যেতিয়া টেষ্ট কৰিব লগা হয় কি ভাল লাগে নহয় জানো তো আমি এতিয়া যিমানকেইটা আছোঁ বাৰ ওচৰে পাজৰে বহি গোটেইকেইটা ভজা মাংস টেষ্ট কৰিম বাট মোক এপিচ আগতীয়াকৈ খাব দিছে কাৰণ মই টেষ্ট কৰাত ভাল বোলে চবৰে মতে তো মই খাই পেলাই কওঁ যে নিমখ চিমখ জ্বলা চলা ঠিকে আছেনে নাই তাৰপিছত বাকীবোৰে খাব
বঢ়িয়া সুধিছে বঢ়িয়া Every night, love to hear your voice. Not sleeping well, and I know that you're right, but you should know you've been gone for way too long. If I can lay down beside you, I will. When nothing really matters, that's all I hope that you এতিয়া আমাৰ একদম ফাইনেল আৰু হাঁহৰ মাংস আমাৰ একদম ৰেডি হৈ গৈছে খাই টেষ্ট কৰি চালো বিৰাট মজা হৈছে আৰু এইফালে আমাৰ ৰিল বনাই আছে ফটো মাৰি আছে ফৰ্মেল নহয় ইনফৰ্মেল দেখাও হা হানৰে পথাৰত বোকা পানী মাৰি খেতি কৰিবলৈ ক'ত কৈ চলা ফুলত এজনী ছোৱালী লাগে মোক জাননে বিয়াখন পাতিবলে তোকে দেখি জানৈ মনে কৈছে সঁচাকৈ পাৰিবি ঘৰ ধৰিবলে ধেমাজি লখিমপুৰ নহয় যে বেছি দূৰ চিনাকি বহু দিনৰে মোৰ জানৈ ধেমাজি লখিমপুৰ নহয় যে বেছি দূৰ চিনাকি বহু দিনৰে আছিলে আজি আমাৰ উৰুকা স্পেচিয়েল আৰু নিশ্চয় আপোনালোকৰ ধুনীয়া ধুনীয়া খাদ্য খাইছে চবে খাই ভোগালীত আৰু চবে এই উৎসৱটো ধুনীয়াকৈ উদযাপন কৰে নিজৰ মতে নিজৰ ভাল লগা খাদ্যবোৰ খাই যিহেতু ভোগৰ উৎসৱ আৰু ভোগ কৰিবই লাগিব তো আমাৰ আছিলে আজি উৰুকা স্পেচিয়েল এইখিনি তো এই ভিডিঅ'টো মই বহুত বেছি দীঘলীয়া নকৰোঁ কাৰণ যিমান দীঘলীয়া কৰোঁ এডিট কৰিবলৈ প্ৰব্লেম হৈ যায় আজি দিম কালি দিমকৈ মোৰ বহুত বেছি ভিডিঅ' কণ্টেণ্ট পেইণ্টিঙত গুচি যায় তো মই এই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ নেক্সট ব্লগ এটাত আকৌ লগ পাম বুলি আশা থাকিল আৰু এই ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে মোক যোনে ভাল পায় মোৰ চেনেলটো চাই ভাল পায় প্লিজ কমেণ্ট কৰিব কেনেকুৱা ধৰণৰ কণ্টেণ্ট লাগে কাৰণ মোৰো এনেকুৱা হৈ যায় বহুত গেপ আহি যায় এলাহো লাগে ভিডিঅ' কৰি এডিট কৰিবলৈ তো সেইকাৰণে বহুত দিনৰ পিছত আপোনালোকৰ মাজলৈ আহোঁ তো এতিয়া আমি ধুনীয়াকৈ মজাকৈ উৰুকাৰ সাজ খাম তো বাই আপোনালোকেও ধুনীয়াকৈ খাওক এনজয় কৰক বাই লাভ ইউ অল গুড নাইট মাহী বঢ়িয়াকৈ খোৱা ইফালে আমাৰ চবৰে সাজি লৈছে আৰু মাংস বিলোৱা ডিপাৰ্টমেণ্টত ইফালে মাংস বিলাই আছে এয়া কণী গাইজ আমি ধুনীয়াকৈ খাই বৈ উঠিলোঁ মাহী কেনেকুৱা লাগিল ভাত আঞ্জা কেনেকুৱা লাগিলে ভাল লাগিছে কোনটো বেছি ভাল লাগিছে খাই গোটেইকেইখনে চেম তো আমি ধুনীয়াকৈ পেট পূজা কৰিলোঁ হাঁহৰ মাংসটো বৰ বেছি বঢ়িয়া একদম টেষ্টি হৈছিলে মই হাঁহৰ মাংস দিয়ে খালোঁ মাছ কালি খাম টেষ্টি খানা খাই একদম পেট ফুলি আছে এতিয়া ধুনীয়াকৈ আৰামত শুম তাৰ মাহীকো থ'ব যাব মাহঁতে হেপী ভোগালী বিহু